বাইদেউ আপোনালোকে আন্তৰ্জাতিক নাৰী দিৱস আজি ইয়াত অনুষ্ঠিত কৰিলে কি বিষয় লৈ কৰিছিলে? প্ৰথমতে মই ইলেক্ট্ৰনিক মিডিয়া আৰু পৰ্টেল মিডিয়া সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আন্তৰ্জাতিক নাৰী দিৱসৰ আমাৰ পৃথিৱীৰ সকলো চুকে কোণে থকা সকলো নাৰীকে মই আন্তৰ্জাতিক নাৰী দিৱসৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ সভাখনৰ প্ৰধান বিষয়বস্তু আছিল প্ৰগতিৰ পথত নাৰী, সম্ভাৱনা, সমস্যা আৰু কৰণীয়। ইয়াৰ ওপৰত আলোকপাত বিশেষভাৱে আমাৰ আলোকপাত কৰিলে চিনাতলী বৰনামঘৰ সমাজ কল্যাণ পৰিষদৰ সম্পাদক শ্ৰী অনন্ত শইকীয়াদেৱ। আৰু আজি মিটিংখন পাতি আমাৰ ভাল লাগিলে, কাৰণ বহুত মানুহে আমাৰ লগত জইন কৰিলে। নাৰীসকলে সকলোৱে আমাৰ মতামত দিলে আৰু আমিও খুব সফলতাৰে আজি সভাখন আমি শেষ কৰিলোঁ। আৰু লগতে বাইদেউ কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদগৰাকী কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা অকস্মাতে আমাৰ মাজত আহি আমাৰ সভাখনৰ শোভাবৰ্ধন কৰিলে। তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় বাইদেউ, আৰু শেষত আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে, কি ক'ব এই বিষয়ে? হয়, এই পৰামৰ্শকেইটা আচলতে মই এনেকৈ আগবঢ়াইছোঁ কাৰণ চিনাতলী এইটো গ্ৰাম্য অঞ্চল। এই গ্ৰাম্য অঞ্চলত খুব সৰহকৈ মূলধন ব্যৱহাৰ কৰি তেওঁলোকে কোনো ব্যৱসায় আৰম্ভ কৰিব নোৱাৰে। গতিকে মই কেটাৰিং ছাৰ্ভিচৰ কথা ক'লোঁ, খেতিৰ কথা ক'লোঁ, আৰু মেখেলা চাদৰ বোৱাৰ কথা ক'লোঁ, আৰু আমাৰ যিখিনি অসমীয়া থলুৱা জলপান সেইখিনি তেওঁলোকে কৰি বজাৰত বিক্ৰী কৰিলেও তেওঁলোকৰ যিটো মূলধন সেই মূলধন বাঢ়িব বুলি। মহিলা স্বাৱলম্বিতাৰ ওপৰত বাইদেউ আপুনি আলোকপাত কৰিলে। হয়, মহিলা বিশেষভাৱে অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ ওপৰত আমি গুৰুত্ব দিছিলোঁ। হয়, ধন্যবাদ। হয়, আজি আন্তৰ্জাতিক নাৰী দিৱস আপোনালোকে ইয়াত আয়োজন কৰিলে, সমগ্ৰ কাৰ্যসূচীৰ বিষয়ে আমাক অকণমান জনাই দিয়ক। ধন্যবাদ। আন্তৰ্জাতিক নাৰী দিৱস গোলাঘাট সদৰৰ স্নিগ্ধ জোনাক আৰু বয়াত সমাজ কল্যাণ সমিতিৰ তৰফৰ পৰা যৌথভাৱে আমি বিশ্ব নাৰী দিৱস অনুষ্ঠিত কৰিলোঁ। ৰাইজৰ যি আমাৰ প্ৰতি বা অনুষ্ঠানটোৰ প্ৰতি বা দিৱসটোৰ প্ৰতি যি সঁহাৰি, তাৰ বাবে আমি সঁচাই গৌৰৱবোধ কৰিছোঁ। আৰু আগলৈও আমি এনেদৰে সামাজিক কামত দায়বদ্ধতাৰে কাম কৰি যাম বুলি আমি সংকল্প কৰিম। হয়, দেখা গৈছিলে যে লোকসভা সমষ্টিৰ কাজিৰঙাৰ সাংসদগৰাকী উপস্থিত হৈছিলে, তেখেতেও কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে, কি ক'ব? তেখেত এগৰাকী সন্মানীয় সাংসদ হিচাপে আমাৰ অনুষ্ঠানটোত উপস্থিত থকাটোৱে আচলতে বহুত ডাঙৰ কথা। আমি সঁচাকৈ তাৰ বাবেও গৌৰৱ, আৰু তেখেতলৈ আমি সশ্ৰদ্ধ প্ৰতিবাদ জনাইছোঁ আৰু তেখেতক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, কিমানগৰাকী মহিলা ইয়াত উপস্থিত হৈছিলে আজি? আমাৰ আৰোহণ আৰু আলোক যি ভিঅ' বুলি কয় গামোচা, তেখেতসকলৰ যি 40টা গোট, তাৰ কমেও 3গৰাকীকৈ 120গৰাকী, আৰু আমাৰ স্থানীয় মহিলাৰ সৈতে প্ৰায় 250-300 মহিলা ইয়াতে অংশগ্ৰহণ কৰিলে। আমি সেইফালৰ পৰাও তেখেতসকললৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বয়াত সমাজ কল্যাণ সমিতি আৰু স্নিগ্ধ জোনাকৰ তৰফৰ পৰা। ধন্যবাদ।